নমস্কাৰ বন্ধুসকল, মই সিদ্ধাৰ্থ শংকৰ কলিতা আৰু এটা নতুন ভিডিঅ' লৈ মই মোৰ চেনেল সিদ্ধাৰ্থ শংকৰ কলিতালৈ আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, মই ক'ত আছোঁ আপোনালোকে অনুমান কৰিব পাৰিছেনে? মই আছোঁ গুৱাহাটীত। এইটো গুৱাহাটীৰ এটা পাহাৰ, খানাপাৰা অঞ্চলত অৱস্থিত। আৰু এই পাহাৰটোত আচলতে ইয়াত জনজাতীয় লোকসকল বসবাস কৰে। ইয়াত মিচিং জনজাতীয় লোকসকলে এই যিটো পাহাৰ, এই পাহাৰটোত বসবাস কৰে। তেওঁলোকে যথেষ্ট সংখ্যক মিচিং জনজাতীয় লোক ইয়াত আছে। তেওঁলোকৰ অৰিজিনেলি ধেমাজি, লখিমপুৰ এই ছাইডৰ হয়, আপাৰ আছামৰ ছাইডৰ। ইয়াতে তেওঁলোকে বসবাস কৰি ইয়াত এখন ডাঙৰ মিচিং গাঁও আছে। তেওঁলোকে ইয়াত গাহৰি পালন কৰে। প্ৰত্যেকেই গাহৰি পালন কৰে। প্ৰত্যেকৰ ঘৰতে 10টা 15টা এনেধৰণে গাহৰি পালন কৰি আছে। আৰু ইয়াত সকলো মহিলাই আচলতে গাহৰি পালন কৰে। এয়া মহিলাসকল, এখেতসকলে সকলোৱে গাহৰি পালন কৰি আছে। এয়া আমাৰ জ্যোৎস্না পেগু, তেখেত এগৰাকী মহিলা গাহৰি ফাৰ্মাৰ। এখেতে যথেষ্ট সংখ্যক গাহৰি এতিয়ালৈকে পালন কৰি আছে। আৰু এটা কথা, মই আপোনালোকক ফাৰ্মখিনি দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু আপোনালোকে জানেই যে ASFৰ সন্ত্ৰাস চলি আছে, আমি ফাৰ্মত প্ৰৱেশ নকৰোঁ। গতিকে মই এই জ্যোৎস্না পেগুৰ পৰা জানিব খুজিছোঁ যে আপোনালোকে এতিয়ালৈকে কিমান গাহৰি আপোনাৰ ফাৰ্মত আছে বৰ্তমান, আপুনি অকণমান জনাওক। নমস্কাৰ, মোৰ নাম জ্যোৎস্না পেগু। মোৰ এতিয়া 15টা আছে। 6 মাহত মই বছৰি 30টামান মই বিকোঁ। মই মাংসকে হেৰি কৰোঁ, পোৱালিকে এতিয়ালৈকে কৰা নাই মানে। তেনেকৈ আৰু অলপ আৰ্থিকভাৱে সবল হৈ আছোঁ। আৰু সৰু সুৰাকৈ, বেছিকৈ নহয়, তথাপিও আৰু কিবা এটা সকাহ পাইছোঁ আৰু গাহৰিৰ পৰা। তেখেত এই প্ৰভাৱতী পেগু, এখেতো এগৰাকী মহিলা গাহৰি খেতিয়ক। বাইদেউ, আপোনাৰ গাহৰি কিমান আছে? আপুনি নমস্কাৰ, মোৰ নাম প্ৰভাৱতী পেগু। মোৰ গাহৰি বৰ্তমান 11টামান আছে। হয়, মই কি কয়, গাই 4টা আছে, কিন্তু মই মাংসৰ কাৰণে কিছুমান ৰাখিছোঁ। মাংসৰ কাৰণে হয়। তাৰপিছত মই ইমান বছৰে ইমানখিনি সুবিধা পোৱা নাই চৰকাৰৰ পৰা। তথাপিও আমি এনেকৈ নিজে উপাৰ্জন কৰি আমি খাই আছোঁ। ৰঞ্জনা দলে পাতিৰ, এখেতৰ নাম ৰঞ্জনা দলে পাতিৰ। এখেতৰো গাহৰি আছে, এখেতে গাহৰি পালন কৰে। আচলতে এই যিটো পাহাৰ, য'ত এখন মিচিং গাঁও আছে গুৱাহাটীৰ মাজমজিয়াত, গতিকে ইয়াত অকল মহিলা গাহৰি খেতিয়কেই আছে। ইয়াত যথেষ্ট সংখ্যক মহিলা গাহৰি খেতিয়ক আছে। এই ৰঞ্জনা দলে পাতিৰ। আপোনাৰ বাইদেউ কিমান গাহৰি আছে? মোৰ এতিয়া 31টামান আছে। 31টামান গাহৰি আছে। মাইকী গাহৰি কিমান মান আছে? মাইকী গাহৰি 3জনী, তাৰপিছত বাকী চব মতা খেতেনাৰ। গাহৰি। এইটো খুবেই এটা ভাল কথা যে তেখেতৰ মাইকী গাহৰি 3জনী আছে, বাকী গোটেইখিনি ফেটেনাৰ। আচলতে তেওঁ এই মাইকী গাহৰিখিনি যিমানখিনি পোৱালি হয়, এই পোৱালিখিনি তেওঁ পোৱালি হিচাপে বিক্ৰী নকৰে, তেওঁ ফেটেনাৰ হিচাপেহে বিক্ৰী কৰি আহিছে। এগৰাকী মহিলা ফাৰ্মাৰ, অনামিকা দলে নামটো। আপোনাৰ কিমান গাহৰি আছে? মোৰ 20টা আছে। 20টা গাহৰি আছে। মাইকী গাহৰি কিমান, মতা গাহৰি কিমান? মতা গাহৰি 15টা আছে। হয়, মতা গাহৰি 15টা আৰু মাইকী গাহৰি 5টা আছে। এতিয়া প্ৰেগনেণ্ট হৈ আছে। তেওঁ আচলতে 15টা মতা গাহৰি আছে। মতা গাহৰি মানে খাচী গাহৰিৰ কথা তেওঁ কৈছে। আৰু বাকী 5টা মাইকী গাহৰি, 5জনী মাইকী গাহৰি আচলতে তেওঁ প্ৰেগনেণ্ট হৈ আছে। লোকসকল, এই গাহৰি পাহাৰত কেনেধৰণে পালন কৰা হয় মই অলপ আঁতৰৰ পৰা দেখুৱাই দিছোঁ। এয়া গাহৰিৰ যি ফাৰ্ম, গাহৰি ফাৰ্ম, এয়া জ্যোৎস্না পেগুৰ গাহৰি ফাৰ্মখন মই দেখুৱাই দিছোঁ। মই ওচৰলৈ নাযাওঁ বা গাহৰি ফাৰ্মখন ভিতৰৰ পৰা মই দেখুৱাব খোজা নাই, যিহেতু ASFৰ বিভীষিকা চলি আছে। মই ঠিক এনেকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে তেওঁলোকে পাহাৰত গাহৰি পালন কৰি আছে। ইয়াত জ্যোৎস্না পেগুৰ 30টা গাহৰি আছে এইখন ফাৰ্ম, আৰু বহুত ফাৰ্ম আছে। আচলতে মই ASFৰ এই বিভীষিকাৰ কাৰণে মই ফাৰ্মসমূহলৈ মই যাব খোজা নাই। গতিকে আপোনালোকক আঁতৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, এখেতসকলেই আমাৰ মহিলা গাহৰি খেতিয়ক, যিসকলে গুৱাহাটীৰ মাজমজিয়াত গাহৰি পালন কৰি আছে। মিচিং জনগোষ্ঠীয় লোক। মই আপোনালোকক কৈ আহিছোঁৱেই, আটাইকেইগৰাকী ফাৰ্মাৰেই উচ্চ শিক্ষিত। তেওঁলোক প্ৰত্যেকজনেই আচলতে গ্ৰেজুৱেট।
আৰু এখেত যি আমাৰ জ্যোৎস্না পেগুৰ কথা মই কৈছোঁ, এয়া জ্যোৎস্না পেগু, এওঁ প্ৰফেশ্যনেলি এগৰাকী এডভোকেট হৈও তেখেতে গাহৰি পালন কৰি আছে। তেখেতৰ এতিয়ালৈকে 30টা গাহৰি আছে আৰু যথেষ্ট সংখ্যক তেওঁ গাহৰি বঢ়োৱাৰ তেওঁ মন মেলিছে। আৰু চৰকাৰীভাৱে তেওঁলোকে বিশেষ সা সুবিধা একো পোৱা নাই গাহৰি পালনৰ ক্ষেত্ৰত। আৰু সকলোখিনিয়ে আচলতে এতিয়া সদৌ অসম গাহৰি পালক সংস্থাত এটা মহিলা বোৰ্ড হিচাপে তেওঁলোকে যোগদান কৰিব খোজে আৰু সেইকাৰণে তেওঁলোক আগবাঢ়ি আহিছে। আৰু মহানগৰ যিখন জিলা সমিতি, কামৰূপ মেট্ৰ' জিলা সমিতিখন তেওঁলোকৰ নেতৃত্বতে তেওঁলোকে গঠন কৰিব খুজিছে। ইয়াত গৰিষ্ঠ সংখ্যক মহিলা ফাৰ্মাৰ, এইটো আমাৰ আটাইতকৈ ভাল লগা কথা, মহিলাসকল ফাৰ্মিং কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াত আচলতে যথেষ্ট সংখ্যক মহিলা গাহৰি খেতিয়ক আছে। মই সকলোকে আজি লগ পাবলৈ সক্ষম নহ'লোঁ, কাৰণ কি হয়, আজি বন্ধবাৰ নহয়, আজি দেওবাৰ নহয়, সকলো কামে কামে গুচি গৈছে। এতিয়া লগ পোৱাটো সকলোকে সম্ভৱ নহয়। এদিন নিশ্চয় এইখন গাঁৱলৈ আকৌ আহিম, আকৌ আহি সকলোখিনি মহিলা গাহৰি খেতিয়কৰ লগত আচলতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। বহু শৰ ওপৰত ইয়াত মহিলা গাহৰি খেতিয়ক আছে, গতিকে সকলোৰে মনৰ ভাৱ আপোনালোকৰ আগত ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন, আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।